সমদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিপূৰ্বেই যোৱা 5টা বছৰত সকলো শ্ৰেণীৰ কাৰণে দুখীয়া নিচলা শিক্ষিত অশিক্ষিত আৰ্তজনৰ কাৰণে বহু অভিলাষী আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে আৰু আমাৰ জনসাধাৰণে পাইছে। আজি গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চল চহৰনগৰ অঞ্চলৰ সকলো দিশতে উন্নয়ন তেখেতে কৰিছে আৰু সেয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে ইতিপূৰ্বেই জন আশীৰ্বাদ যাত্ৰা যোৱা 9 তাৰিখৰ পৰা আমাৰ 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছিলে। অহা 9 তাৰিখে তেখেতে প্ৰথম শেষ কৰিব প্ৰথমছোৱা আৰু অহা কালিলৈ অৰ্থাৎ 8 মাৰ্চ তাৰিখে আমাৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ হ'ব পুৱা 10 বজাৰ পৰা আৰু আমাৰ পাৱৈ ৰেল গেটৰ পৰা দুপৰীয়া 12:30 বজাত আমাৰ ৰেল গেটৰ পৰা আৰম্ভ কৰিব বিশাল এটা ৰোড শ্ব' আৰু তাতেই আমাৰ বিভিন্নজনক দুখীয়া নিচলা যিসকল দিন দৰিদ্ৰ সকলো জনসাধাৰণক তেখেতে লগ কৰি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিব আৰু ইতিমধ্যে প্ৰতিটো অঞ্চলতে লক্ষ লক্ষ মানুহ আহি তেখেতক সং দিছে আশীৰ্বাদ দিছে শুভেচ্ছা জনাইছে যে অহা দিনবিলাকত আমাৰ খিলঞ্জীয়া বৈধ ভাৰতীয়ৰ কাৰণে আমাৰ ভূমিপুত্ৰসকলৰ কাৰণে অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে তেখেতক উৎসাহ আৰু যাতে তেখেতক সাহস আৰু প্ৰেৰণা দিয়ে তাৰ কাৰণে আৰু আমি প্ৰায় 1.5 মাহ পাছতে আমাৰ নিৰ্বাচন আছে আৰু এই নিৰ্বাচনত অসমত দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে পুনৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হ'ব। সেয়ে তেখেতে যোৱা সময়ছোৱাত যেনেধৰণে কাম কৰিছিলে ঠিক তেনেধৰণে ৰাইজৰ ওচৰত তেওঁৰ এটা সেৱা ল'ব গৈছে আৰু আশীৰ্বাদ বিচাৰিছে আৰু আমি সকলোৱে জানো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেনেই সাধাৰণ ঘৰৰ এজন ব্যক্তি সাধাৰণভাৱে থকা এজন ব্যক্তি আৰু সাধাৰণ কথাবিলাক তেওঁ খুবেই হৃদয়ংগম কৰে। সেয়ে আমাৰ দুখীয়া নিচলাৰ কথাখিনি একেবাৰে ওচৰৰ পৰা তেওঁ একচুৱেলি চাবৰ কাৰণে বা আলোচনা কৰিবৰ কাৰণে ইতিপূৰ্বে যোৱা 5টা বছৰ ঘূৰিছে। সেয়ে জনসাধাৰণৰ মনৰ কথা জনসাধাৰণৰ সমস্যাখিনিক তেখেতে বুজ ল'বৰ কাৰণেও আৰু আশীৰ্বাদ ল'বৰ কাৰণেও আমাৰ ডিগবৈ সমষ্টিটোত আমাৰ ঠিক 12:30 পৰা প্ৰায় আমাৰ 3 ঘণ্টা সময় দিছে আমাৰ হাউচিং এৰিয়ালৈকে আমাৰ বৰহাবজান গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 12:30 বজাত পাবহি গোলাই পাৱৈ 1টা বজাত পাব গোলাই ঠিক 1:30 বজাত পাব ডিগবৈ চহৰ বগাপনিত পাবহি প্ৰায় 2টামান বজাত টিংৰাই বজাৰত 3টামান বজাত প্ৰায় 4টামান বজাত আমাৰ খাৰজানপুৰ হৈ তেখেতে মাকুমলৈ ঘূৰি যাব। গতিকে এই সময়ছোৱাত জনসাধাৰণে সকলোৱে যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে সকলোৱে ওলাই আহে তেখেতক সাহস আৰু শক্তি দিবৰ কাৰণে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা যিসকল শুভাকাংক্ষী ইতিমধ্যেই দিন ৰাত একাকাৰ কৰি সম্পূৰ্ণ প্ৰস্তুতি কৰি উঠিছে। গতিকে আমি আশাবাদী যে আমাৰ এই অঞ্চলতো অন্ততঃ 30-40 হাজাৰ লোক সমবেত হ'ব আৰু সকলোকে আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ অহা দিনবিলাকত ডিগবৈ সমষ্টিটোৰ পৰা অতি কমেও আমি 50,000 ভোটৰ ব্যৱধানত জয়ী কৰাই ভাৰতীয় জনতা পাৰ্টী আমি যি প্ৰাৰ্থী হ'ব জয়ী কৰাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতখন আমি শক্তিশালী কৰিম আৰু নিশ্চিতভাৱে অসমত 100খনকৈ অধিক ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ দলৰ যিসকল আসন আছে তেখেতসকলে জয়ী হ'ব আৰু আমি ডিগবৈৰ পৰা আকৌ পুনৰ কৈছোঁ আমি সকলো অঞ্চলতে একেবাৰে বুঢ়ীদিহিং ডিগবৈ টিংৰাই অঞ্চলটোত যথেষ্ট উৎসাহিত হৈছে ৰাইজ ভোট দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত আৰু বহু ভোটৰ ব্যৱধানত জয়ী কৰাব এইখিনি কথা। Any Times 24/7. Your news, your voice.